নমস্কাৰ বহুত কষ্ট লাগিব আমাক উঠিয়াৰ সময়ত আজি এটা বেলেগ আমি এক্সাম্পল চাই আছো চাই লওঁ যে কোনোবা এজন ইউথ আছে 25 ইয়াৰ্ছ তেওঁৰ মান্থলি এক্সপেন্সেছ 15,000 হয়তো ৰিচেণ্টলি বিয়া পাতিছে মান্থলি এক্সপেন্সেছ 15,000 মই ফেমিলিৰ কথা কৈ আছো হয়তো হাজবেণ্ড ৱাইফ দুজনে চাকৰি কৰে চ' মান্থলি এক্সপেন্সেছ 15,000 ৰিটায়াৰমেণ্ট এজ ভাবি লওক 60 ইয়াৰ্ছ সমবয়স বুলি ভাবি লৈছো দুজন হাজবেণ্ড এণ্ড ৱাইফৰ বয়স অলমষ্ট ছেইম হ'ব চ' 25 বছৰ বৰ্তমান বয়স আৰু 60 ইয়াৰ্ছত ৰিটায়াৰ্ড হ'ব এক্সপেক্টেড লাইফ স্পেন 80 ইয়াৰ্ছ মই এইটো কম ধৰিছো আশা কৰোঁ যে উইথ মডাৰ্ণ মেডিকেল ব্ৰেক থ্ৰুজ আয়ুস ৰেখাটো বাঢ়ি যাব ছেগমেণ্টেল ইনফ্লেশ্যন যোৱাকালি কথা পাতিছিলোঁ ছেগমেণ্টেল ইনফ্লেশ্যন 10% এভাৰেজ ৰিটাৰ্ণ 14% যোৱাকালি মই 12% ধৰিছিলোঁ আজি 14% কিয় ধৰিলোঁ কথা আছে মই কম আপোনাক পিছলৈ এতিয়া 14% কোনো ইনষ্ট্ৰুমেণ্টে নিদিয়ে চ' আপুনি হয়তো অলপ হাই ৰিস্ক ইনষ্ট্ৰুমেণ্টৰ ফালে যাব লাগিব মিউচুৱেল ফাণ্ড জেনেৰেলি যোনটো আপোনাৰ লাৰ্জ কেপ থাকে 12% মান দিয়ে মিড কেপ স্মল কেপে অলপ বেছি দিয়ে ৰিস্ক থাকে কিন্তু যিহেতু টাইম হৰাইজনটো বহুত বেছি চ' মোৰ হিচাপত কিবা ৰিস্ক হ'লেও হৰাইজনটো বহুত বেছি সেইটো আপোনাক নিগেট কৰি দিব চ' আপুনি বেছিকাল এগ্ৰেছিভলি ছেভিং কৰিব লাগিব ইয়াৰ্ছ টু ৰিটায়াৰ বহুত চিম্পল মই এতিয়া এক্সাম্পল দি আছো বয়স 25 ইয়াৰ্ছ মানুহজনৰ আৰু ৰিটায়াৰ হ'ব 60 ইয়াৰ্ছ 35 বছৰ আছে এতিয়া আমি কি চালো যে তেখেতৰ মান্থলি এক্সপেন্সেছ হৈ আছে 15,000 ৰাইট আজিৰ পৰা 35 বছৰ পিছত সেই মান্থলি এক্সপেন্সটো বাঢ়ি গৈ পেলাই হ'ব 4,21,500 টকা শুনাত আচৰিত লাগে কিন্তু এইটোৱে ইনফ্লেশ্যনৰ প্ৰব্লেম মই যে কৈছিলো your prime enemy in life is inflation দেখিছেনে কেনেকে 15,000টো বাঢ়ি গৈ পেলাই 4,21,000 হৈ গ'ল আৰু সেইটোৱে আপোনাৰ ইয়াৰলি যদি মাল্টিপ্লাই বাই 12 কৰে এইটো অলমষ্ট হৈ যাব এটা বিৰাট ডাঙৰ এটা সংখ্যা 50 লাখ ৰুপিজ চ' 50 লাখ ৰুপিজ আপুনি নিজৰ যোনটো মান্থলি এক্সপেন্স যোনটো আপোনাৰ বৰ্তমান 15,000 1,80,000 এনুৱেলি সেইটো হৈ যাব এতিয়া 50 লাখ আৰু এইটো বাঢ়ি যাব এইটো আপোনাৰ 60 বছৰ যেতিয়া হ'ব তেতিয়া আপোনাৰ 50 লাখ হ'ব আকৌ তাৰ নেক্সট ইয়াৰ সেইটো আৰু 10% বাঢ়ি যাব আজি নতুন কনচেপ্ট এটা চাম যাক কোৱা হয় ষ্টেপ আপ ইনভেষ্টমেণ্ট পাৰ ইয়াৰ এতিয়া মই কৈ আছো যে মই আৰম্ভণি কৰিম উইথ এ চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লান অফ লেটছে কিবা এটা এমাউণ্ট দিছো ভাবি লওক 10,000 টকা নেক্সট ইয়াৰ মই 15% বঢ়াই দিম আৰু যদি নবঢ়াও প্ৰব্লেম এইটো হ'ব যে মোৰ কৰ্পাছটো নাবাঢ়ে চ' যিহেতু মোৰ বয়সটো ইয়াত কম এক্সাম্পলত যে 25 ইয়াৰ্ছ মই আশা কৰোঁ যে মোৰ এজ কম মোৰ যদি মই চাকৰি কৰোঁ মোৰ ইনক্ৰিমেণ্ট পাম যদি মই বিজনেছ কৰি আছো বেছি প্ৰফিট পাম বেছি অভিজ্ঞতা হ'ব এতিয়া আমি চাই আছো বস্তুটো আপোনাৰ মেইন এক্সেলখনত যে আপুনি চাব পাৰে ইয়াত এটা ইয়াৰ আছে এজ আছে অপেনিং বেলেঞ্চ এডিশ্যনেল ইনভেষ্টমেণ্ট ইণ্টাৰেষ্ট উইথড্ৰল ইনফ্লেশ্যন ফাইনেল বেলেঞ্চ এণ্ড পোষ্ট টেক্স উইথড্ৰল অ'কে আমি কলম যেটো আজি নাচাওঁ তথাপিও মই পিছলৈ আহিম এতিয়া আপুনি চাওক বছৰটো এই বছৰটো হ'ল 2024 চন বৰ্তমান বয়স 25 বছৰ বৰ্তমান মোৰ কোনো কৰ্পাছ নাই মোৰ কোনো ছেভিং নাই কিন্তু মই এতিয়া ইয়াত এটা ইনভেষ্টমেণ্ট চলাই আছো 10,500 টকা পাৰ মান্থ চ' ইয়াত যদি মই ক্লিক কৰোঁ আপোনালোকে যদি দেখা পাইছে বোধহয় আপোনালোকে দেখা পোৱা নাই তালৈ মই স্ক্ৰীনটো দিয়া নাই 10,500 টকা মই ইনভেষ্ট কৰি আছো চ' 10,500 টকা যদি মই মাল্টিপ্লাই বাই 12 কৰি এইটো আহি যায় 1,26,000 টকা চ' এইটো মই প্ৰথম বছৰ ইনভেষ্ট কৰি আছো ইয়াত ইণ্টাৰেষ্ট মই পাম মই ধৰিছো 14% আৰু ইয়াত মই কৈ থৈছো যে মোৰ ইনফ্লেশ্যন মই ধৰিম 10% এভাৰেজ ৰিটাৰ্ণ ধৰি আছো 14% চ' ইয়াত যিহেতু মই 1,26,000 ভৰাইছো সেইটোত মই 14% ইণ্টাৰেষ্ট পালে হৈ যাব 17,640 ৰুপিজ ইনফ্লেশ্যনে কিন্তু আপোনাৰ কৰ্পাছটো খাব দেই আপোনাৰ কৰ্পাছটো অলৰেডি 1,26,000 আছিলে তাৰ 10% দেখা দেখিকে এটা জিৰ' কমাই দিয়ক 12,600 টকা ইনফ্লেশ্যনে লৈ যাব চ' আপোনাৰ ফাইনেল বেলেঞ্চ কি হ'ব আপোনাৰ যোনটো কৰ্পাছ আছে অপেনিং বেলেঞ্চ প্লাছ এডিশ্যনেল ইনভেষ্টমেণ্ট প্লাছ ইণ্টাৰেষ্ট মাইনাছ উইথড্ৰল মাইনাছ ইনফ্লেশ্যন চ' এইটো হ'ল আপোনাৰ ফাইনেল বেলেঞ্চ আৰু 2024 ফাইনেল বেলেঞ্চ ইজ ইকুৱেল টু দ্য অপেনিং বেলেঞ্চ অফ 2025
আৰু মই এটা বস্তু কৰি আছো যে মই এডিশনেল ইনভেষ্টমেন্ট প্ৰত্যেক বছৰ বঢ়াই গৈ আছো। কিমান পাৰ্চেন্ট বঢ়াই গৈ আছো? 15% কে। চ' এভৰি ইয়াৰ মই 15% কে বঢ়াই গৈ আছো আৰু এনেকে মোৰ ইন্টাৰেষ্টটো বাঢ়ি যাব, ইনফ্লেশ্যনো বাঢ়ি যাব। কিন্তু আপুনি চাব যে মোৰ যোনটো ডেল্টা, যোনটো মোৰ ডিফাৰেঞ্চিয়েশ্যন বিটুইন ইনফ্লেশ্যন এণ্ড ইন্টাৰেষ্ট, এইটো আজি 4% লৈছো। 2% ল'লে আপোনাৰ এই বস্তুটো বৰ দিগদাৰ হয়। চ' যদি আপুনি য়াং, আপুনি অলপ ৰিস্ক ল'ব লাগিব মিড কেপ বা স্মল কেপত। খালি এটাত ইনভেষ্ট নকৰিব, কিন্তু মানে আপুনি ডাইভাৰ্চিফাই কৰিব লাগিব, কিন্তু আপুনি ছাবষ্টেঞ্চিয়েল পৰ্চন অফ ইয়ৰ কৰ্পাছ আপুনি স্মল কেপ বা মিড কেপত থ'ব লাগিব। এতিয়া চাব উইথড্ৰল জিৰ', মই 60 ইয়াৰ্ছলৈ কোনো উইথড্ৰল নকৰো হা। এইটো ডাঙৰ এজাম্পশ্যন, কোনো উইথড্ৰল নকৰো। 60 ইয়াৰ্ছত আহি পেলাই মই প্ৰথম উইথড্ৰলটো কৰিম। দেখিছেনে 60 ইয়াৰ্ছলৈ মোৰ ফাইনেল বেলেঞ্চটো কিমান হৈছে? চাব পাৰিছেনে আপুনি এইটো? মই ৰৈ দিছো। কিমান এইটো? 17,75,00,000। চ' এতিয়া মানুহে ক'ব কি কৈ আছে আপুনি? 17 লাখ টকা কৰ্পাছ জাগে নেকি ৰিটায়াৰ হ'ব কাৰণে? হয়, লাগিব। কিয় লাগিব? আপুনি এই পইচাখিনিতে আপুনি গোটেই জীৱনৰ 20 বছৰখিনি জীয়াই থাকিব বিচাৰি আছে। আপুনি আৰু বাকী আৰু কোনো চ'ৰ্চ নাই। মই এজিউম কৰি আছো কোনো পেঞ্চন নাই। আপুনি ইয়াৰ পৰাই নিজৰ যোনটো লাইফষ্টাইল 15,000 যোনটো 2024 চনত আছে, ছেইম লাইফষ্টাইলটো আপুনি 2060 চনত জীয়াব পাৰিবনে নোৱাৰে? চ' যোনটো বছৰ আপোনাৰ 2059, আপোনাৰ 60 বছৰ হৈ গ'ল, ইয়াৰ পিছত আৰু আপুনি চাকৰি নকৰে, আপোনাৰ এডিশ্যনেল ইনভেষ্টমেণ্ট জিৰ' হৈ গ'ল। আপুনি আৰু কোনো এডিশ্যনেল ইনভেষ্টমেণ্ট নকৰে। আপোনাৰ ইণ্টাৰেষ্ট আহি থাকিব, আপুনি এতিয়া উইথড্ৰল আৰম্ভ কৰিব। ইয়ালৈ মই কোনো উইথড্ৰল কৰা নাই। এতিয়া 2060 চনত যেতিয়া মোৰ 61 ইয়াৰ্ছ হ'ব, সেই বছৰ মই ফাৰ্ষ্ট উইথড্ৰল কৰিম। কিমান টকাৰ? 50 লাখ টকা। এইটো আৰু ক'ৰ পৰা আহিলে? এই ফিগাৰটো দেখিছেনে আপুনি, যোনটো মই কেলকুলেট কৰি থৈছো অলৰেডি। চ' মই ফাৰ্ষ্ট উইথড্ৰল কৰিম 50 লাখ টকা। ইনফ্লেশ্যন তথাপিও আপোনাক খাই থাকিব দেই। ইনফ্লেশ্যনটো আপোনাৰ চিৰস্থায়ী শত্ৰু। এইটো সদায় খাই আছে আপোনাৰ পইচা। আৰু সেইকাৰণে আপোনাৰ ফাইনেল বেলেঞ্চ এতিয়া আপোনাৰ কমি আহিব। যিহেতু আগতে আপুনি খালি ইনফ্লেশ্যন আপোনাৰ পইচা খাই আছিলে, এতিয়াৰ পৰা ইনফ্লেশ্যনটো পইচা খাই থাকিব, আপুনি নিজে উইথড্ৰলো কৰিব আৰু আপুনি এডিশ্যনেল ইনভেষ্টমেণ্ট নকৰে। এতিয়া আপুনি কলম H যোনটো ফাইনেল বেলেঞ্চ বুলি লিখা আছে, চাই থাকক। যিমান বছৰলৈ এইটো জিৰ' নহয়, তাৰ মানে আপুনি ইয়াৰ পৰা পইচা ল'ব পাৰে। যোনটো বছৰত আপোনাৰ এই চেলটো মানে এই সংখ্যাটো ৰঙা ৰঙত নেগেটিভত গুচি যাব, তাৰপিছত আৰু আপোনাৰ হাতত পইচা নাথাকে। এতিয়া চাওক, আপোনাৰ 70 ইয়াৰ্ছ হ'ল, তথাপিও আপোনাৰ একাউণ্টত পইচা আছে, কিন্তু পইচা লাহে লাহে কমি আহি আছে। 80 ইয়াৰ্ছ হ'ল, 81 হোৱাৰ লগে লগে আপোনাৰ নেগেটিভ হৈ গ'ল। নেগেটিভ মানে অলমষ্ট জিৰ' হৈ গৈছে। চ' আপুনি 80 বছৰলৈ, 60 পৰা 80 বছৰ, 20 বছৰ আপুনি কাম নকৰাকৈ, কোনো এডিশ্যনেল ইনভেষ্টমেণ্ট নকৰাকৈ, আপুনি জাষ্ট যোনখিনি আপুনি পইচা উপাৰ্জন কৰিলে আপোনাৰ SIP কৰি পেলাই, বা আপুনি বেলেগ বিভিন্ন ধৰণৰ যি ইনভেষ্টমেণ্ট কৰিছে, আপোনাৰ কৰ্পাছটো হ'ব লাগিব 17,75,00,000। এতিয়া এটা কথা আহে, কালি যদি আপোনালোক মোৰ ফেচবুক পোষ্টটো চাইছিলে, মোৰ এজন ঘনিষ্ঠ মিত্ৰ আছে কষ্টভ, তেখেতে কৈছিলে যে এটা ৰুল আছে US-ত, যাক কোৱা হয় 25x। মানে আপোনাৰ যোনটো বছৰ আপুনি ৰিটায়াৰ্ড হ'ল, এটা সম্পূৰ্ণ জীৱনটো জীয়াবৰ কাৰণে আপোনাৰ কৰ্পাছ ভেলু কিমান হ'ব লাগে। এটা কেলকুলেশ্যন আছে US-ত, যাক কোৱা হয় 25x। ইণ্ডিয়াত 25x টো নহয়। কিয় নহয়, সেইটো এটা কথা এটা আছে। ইণ্ডিয়াত ইনফ্লেশ্যনটো US-তকৈ বহুত বেছি। আৰু এটা মন কৰা কথা যে ইণ্ডিয়াত আমি ইমান সুবিধা নাপাওঁ, যোনটো এটা US-ৰ ৰিটায়াৰ্ড পপুলেশ্যনখিনি পায়। চ' সেইকাৰণে আমাৰ ইণ্ডিয়াত এই ফেক্টৰটো অলপ বেছি হয়। কিছুমানে কয় 33 টাইমছ, বা কিছুমানে কয় 35 টাইমছ। এতিয়া আমি যদি চাওঁ, আমি যে ৰিটায়াৰ্ড হৈছিলো, সেই বছৰ আমাৰ এক্সপেন্স কিমান আছিলে? 50 lakhs, অ'কে? ইয়াক যদি মই 35 টাইমছ যদি মাল্টিপ্লাই কৰি দিওঁ, সেই ফিগাৰটো কিমান আহিব? 17 crores 70 lakhs। আৰু মই যোনটো কেলকুলেশ্যন কৰিছিলো এট দ্য টাইম অফ ৰিটায়াৰমেণ্ট, কিমান আছিলে? 17 crores 75 lakhs। একদম ওচৰত, দেখিছেনে?
চ' ইণ্ডিয়াৰ কাৰণে মই কওঁ যে 35x is the most recommended number. আপুনি যোনটো বছৰ ৰিটায়াৰ হ'ব 60 বছৰত যদি আপুনি ৰিটায়াৰ হয় আপুনি যদি 80 বছৰলৈ জীয়াই থাকিব বিচাৰে আপোনাৰ 60 বছৰত যোনটো আপোনাৰ কৰ্পছ হ'ব লাগে এইটো হ'ব লাগে 35 গুণা আপোনাৰ লাষ্ট এনুৱেল এক্সপেন্সেছ কিমান আছিলে ইয়াত গোটেইখিনিত আপোনাৰ হেল্থ ইঞ্চুৰেঞ্চ মই মানি লৈছো যে আপোনাৰ বেমাৰ আজাৰ হলে আপুনি হেল্থ ইঞ্চুৰেঞ্চটো ক্লেইম কৰিব বা চৰকাৰী হস্পিটাল যাব যদি কৰা নাই তেতিয়া আপোনাৰ সেই 15,000 এটা 25 বছৰীয়া যোনটো আপোনাৰ বডি আৰু এটা 60 বছৰীয়া বডিত বহুত পাৰ্থক্য আহে চ' আপুনি এইটো আশা কৰিব নোৱাৰে যে এতিয়া মোৰ 15,000 ঘৰৰ খৰচা চব মেডিকেল এক্সপেন্স লৈ পেলাই 60 বছৰত বেছি হ'ব ডাবল হ'ব তেতিয়া এই খেলটো পুৰা বদলি যাব যদি আপুনি বদলাব নিবিচাৰে এটা হেল্থ ইঞ্চুৰেঞ্চ লোৱা জৰুৰী কিন্তু ইণ্ডিয়াত হেল্থ ইঞ্চুৰেঞ্চ এতিয়ালৈ ইমান এডভান্স হোৱা নাই বহুত মানুহে নলয় আৰু তাৰ বিভিন্ন কাৰণো আছে মই ইয়াত কোনো হেল্থ ইঞ্চুৰেঞ্চ মই ৰেকমেণ্ড কৰা নাই মই খালি ক'ব বিচাৰিছো যে নিজৰ স্বাস্থ্য আপুনি যত্ন ৰাখিব লাগিব আপুনি যদি ইয়াং হৈ আছে এতিয়াৰ পৰাই আপুনি অলপ এক্সাৰচাইজ কৰক ডাইটটো কন্ট্ৰল কৰক আপুনি এটা দীঘলীয়া জীৱন জীয়াব লাগিব নহলে আৰু এটা অপচন আছে যে 60 বছৰত যে পিছত যে মই কাম নকৰিম মই ৰখাইছে নেকি নাইতো আপুনি কাম কৰি যাব পাৰে যদি চৰকাৰী চাকৰিয়াল আপুনি পেঞ্চন নাপাব পাৰে কিন্তু আপুনি কিবা আদাৰ এক্টিভিটি কৰিব পাৰে আপুনি হয়তো যদি আপুনি ভাল পঢ়াব পাৰে আপুনি কোচিং ইনষ্টিটিউট খুলিব পাৰে বা আপুনি যদি বিচাৰে আপুনি ষ্টক ট্ৰেডিং নট ৰেকমেণ্ডেড বা সেইটো এটা অপচন আছে ঘৰত বহি পেলাই কম ৰিস্কি কৰি আছো চ' এভিনিউজ বহুত আছে কথা এইটো হ'ল যে মই একো নকৰাকে ছেম লাইফষ্টাইল জীয়াবৰ কাৰণে কিমান টকা লাগে এইটো আপোনাৰ আনচাৰ দেই 35x 35 times of my annual expenses of the year I retire if I am 60 and if I want to live till 80 80ৰ পিছতো জীয়াব বিচাৰো অফকোৰ্স আপোনাৰ এইটো ইনভেষ্ট তেতিয়া আপুনি বেছি কৰ্পাছটো বনাব লাগিব চ' এইটোৱে মোৰ কথা যে 17 ক্ৰ'জ এতিয়া হয়তো 17 মানে 18 কোটি কওকচোন 18 কোটি এতিয়া শুনাত বিৰাট ডাঙৰ সংখ্যা লাগে কিন্তু নাম্বাৰে মিছা কথা নকয় সংখ্যাই মিছা কথা নকয় গণিতে মিছা কথা নকয় আপোনাৰ আপুনি ডিনাই কৰিব পাৰে কিন্তু আপোনাক মই এক্সেলত কৰি দেখাইছো ফৰ্মুলাও ইয়াত আছে চ' শুনাত ভয় লাগে কিন্তু ভয় কৰিলে নহব না আপুনি এতিয়া নিজে কষ্ট কৰিব লাগিব নিজে আপুনি নিজৰ ফাইনেন্সিয়েল এনালিসিস কৰিব লাগিব আপুনি পইচা কেনেকৈ লগাব চ' that's it so thanks a lot মোৰ নাম অনুৰাগ তালুকদাৰ